হাই গাইজ, নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু দোকানত চাওক আলহী ঘৰত যাম যিহেতু বিস্কুট লৈ ল'লোঁ আৰু গাইজ ফাইনেলি আহি পালোঁ আলহীৰ ঘৰত। বিৰাট ব্যস্ত দুই পাণ্ডৱ চাৰিফালে। एहे रहा नहीं जाता तड़प ही ऐसी है ना नहीं सके দুই পাণ্ডৱ মোবাইলত ব্যস্ত বাবু চাৰিফালে ব্যস্ত আৰু এইফালে চাওক আপোনালোকক দেখুৱাম কাপোৰ লগাইছে। এয়া মাইনা জেঠি হ'বনে? জেঠি কি ক'ব মই মামী মামী হ'বনে? অঁ এইফালে মামী আৰু এইফালে আমাৰ কি আছিলে নামটো চিৰি দিবি না কি আছে? হেমা মালিনী। হেমা মালিনী না? এই আমাৰ হেমা মালিনী আপোনালোকে চিনি পায় গোটেইখিনিয়ে, মোৰ পৰিয়ালখিনি চিনি পায়, আগতে দেখা পাইছে নহয়, চিনি পায়। সেয়া আজি আহিলোঁ আৰু বহুত বেছি ভাল লাগিল নলবাৰী আহিলোঁ যিহেতু নতুন বছৰতে নতুন আলহী। ঠিক আছে আৰু কি কৰোঁ দেখুৱাই গৈ আছোঁ। চাওকচোন আইতাহঁতক নতুন বছৰৰ শুভেচ্ছা দিছোঁ দেই আপোনালোকক। এই এতিয়া নাযায়, বাপৰে মই ভগৱানক কৈছোঁ এতিয়া যাব নালাগে বুলি। চাওকচোন এয়া মই প্ৰথমবাৰ দেখিছোঁ দেই এনেকৈ কলৰ লগত ধুনীয়াকৈ একদম ফুটি ফুটি লৈছে আৰু ফাৰ্ষ্ট টাইম দেখিছোঁ মই। ট্ৰাই কৰিছোঁ আপোনালোকৰ লগত, বহুত বেছি ভাল লাগে। মই এনেও কৰি বহুত বেছি ভাল পাওঁ, আপোনালোকক কৰি ভাল পাওঁ। বাহ পুৰা চাওকচোন গাইজ, বহুত বেছি ভাল পাওঁ সকলোকে সহায় কৰি দি। ফাৰ্ষ্ট টাইম নতুন অভিজ্ঞতা, নতুন একদম আজিৰ। ঠিক আছে দেখুৱালোঁ আপোনালোকক আৰু আপোনালোকে জনাবচোন কাৰ কাৰ ঘৰত কেনেকুৱা এনেকুৱাকৈ কৰে। এইটো মই কিন্তু ফাৰ্ষ্ট টাইম দেখিছোঁ। আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত তেনেকুৱা নহয়, ববিন ফ্ৰেমতহে টানে, কিন্তু ফাৰ্ষ্ট টাইম মই এয়া মানে সৰু এটুকুৰা লাঠিৰ লগত মই টানি লৈ আহিলোঁ। ঠিক আছে গাইজ দেখুৱালোঁ আপোনালোকক আৰু গাইজ চাওকচোন এয়া ফাৰ্ষ্ট টাইম মই একদম আপোনালোকক চাওক। চকীখন যদিও বেয়া হৈ যায় তথাপিও কিন্তু আমাৰ ধুনীয়া একদম পেলনীয়া নহয় আৰু বহিব পাৰি। খাৰাই দিলে টুকুৰা কৰি দিলে হ'ল। আৰু এইফালে আমাৰ মামী খুৰী হ'ব ন? খুৰী হ'ব ন? মামী ক'ব ন? এই আমাৰ মামী আৰু এইফালে মামা বেৰা বনাই আছে আৰু এইফালে টিকলা টিকলিকেইটা। এইটো কাৰ ঘৰ? নতুন ঘৰ বনাইছে দেই। ঘৰটো ওলালে আপোনালোকক দেখুৱাম। হেপী নিউ ইয়াৰ বুলি কোৱা, দেখুৱা কৈ দিয়া সকলো অসমবাসী বুলি কোৱা। হেপী নিউ ইয়াৰ দিছে দেই আপোনালোকক। ইয়াত চাওক বৰদেউতা জেঠাৰ ল'ৰাৰ ছোৱালী, সেইটোৱে চাওক মোৰ ভাৰ্যা হ'ব আৰু এই দে দেখুৱা ইফালে মুখখন দেখুৱা। এইটো এটা আছে আজি একদম মাটিত বহি ভাত খালোঁ দেই গাইজ। থলুৱা সদায় শ্ৰেষ্ঠ। মোৰ মৰম লগা বাবুটো আৰু মই একচুৱেলি বহুত বেয়া লাগিব মোৰ এৰি থৈ যাবৰ কাৰণে। চাওকচোন চকু দেখিছে চাগে মোৰ পানী ওলা হৈছে। মই একচুৱেলি নোৱাৰোঁ, কাৰণ সৰুৰ পৰা বহুত বেছি দুখত ডাঙৰ হৈছে ন, দুখ সহ্য কৰিব নোৱাৰোঁ আৰু এতিয়া ইয়াক এৰিব লাগিব। কালি মৰ্ণিং এনেও বেয়া লাগি আছে। একেলগে মই খাবলৈ লৈছোঁ এতিয়া ভাত। এইটো আমাৰ বৌ, চাওঁ বৌ মুখখন বাপা। আৰু গাইজ একদম ওলালোঁ দেই জেঠি, গৈ থাকোঁ দে, বেয়া লাগে আৰু ঘৰৰ পৰিয়ালখিনিক একদম। আৰু সেইফালে জেঠি এজন আৰু এইফালে মামী হোৱা ন। বাই বাই, গৈ থাকোঁ দেই মাইনা, বাই বাই। বিৰাট বেয়া লাগে আৰু উপায় নাই ন, কৰ্মব্যস্ততাৰ মাজত ভগৱানে ভালে ৰাখিলে আৰু আহিম। বাবু ক'ত গ'লহি? যাওঁ দে একবাৰ বাই বাই ক। বৰ ধুনীয়া লাগছে দে, যেনে কৈছে নে দে বাই বাই ক। গৈ থাকোঁ দে বৌ, বহুত বেছি একদম বেয়া লাগে মনটো, ভাল লাগিল। বৰ ধুনীয়া ঠৌগা লাগছে।
আজিৰ দিনটোৰ ভিডিঅ' কেনেকুৱা পালে আৰু শেষত সকলোকে কওঁ মোৰ চেনেলটোক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনে ক্লিক কৰি দিব। আজিলৈ বাই বাই, ইমানতে সামৰি মাৰিছোঁ।